Hello and welcome back to my channel. আজি এটা নতুন ভিডিঅ'লৈ মই আগবাঢ়িছোঁ। ভিডিঅ'টো হৈছে আজি চুলিত বনোৱা মিশ্ৰণ এটা তৈয়াৰ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম পাই মই বহুত আনন্দিত হৈছোঁ। মই থেংক ইউ ছ' মাছ। ইমান সোনকালে যে আপোনালোকে মোক ইমানখিনি মৰম দিলে মই ভবাই নাছিলোঁ। আপোনালোকৰ মৰম চেনেহে আজি মই ইমানখিনি কৰিব পাৰিছোঁ। ছ' থেংক ইউ ছ' মাছ। সদায় এনেদৰে মোক মৰম দি যাব। ময়ো আপোনালোকৰ নতুন নতুন ভিডিঅ'বোৰ শ্বেয়াৰ বা মোৰ লাইফত কি এক্সপিৰিয়েঞ্চ কৰি আছোঁ আপোনালোকক মই জনাই মই হেনা অলপ ল'লোঁ। আপোনালোকে জেতুকা পালে জেতুকা ল'ব। মই তাতে এটা মই কণী দি লৈছোঁ। কণী দিলে মানে আপোনাৰ চিল্কি হয় চুলিখিনি। এতিয়া মই এল'ভেৰা লৈছোঁ। এল'ভেৰা ছাইডৰখিনি কাটি লৈ আপোনালোকে মাজৰখিনি ল'ব লাগিব। এল'ভেৰা আপোনাৰ চুলিৰ কাৰণেও ভাল, আপোনাৰ স্কিনৰ কাৰণেও ভাল। সৰু সৰুকৈ মই মিহি মিহিকৈ কাটি লৈছোঁ। চাওকচোন বাৰে বাৰে পৰি গৈ আছে। বস্তুটো পূৰা শ্লিপাৰী যে সেইকাৰণে মানে পৰি গৈ আছে। আৰু কেমেৰাটো মোৰ সৰু ভণ্টিজনীয়ে ধৰিছে যে এই এংগলটো মিলাবই পৰা নাই। ভুল হ'লে ক্ষমা কৰি দিব। এনেদৰে ধুনীয়াকৈ মাজৰখিনি ওলাই ল'ব। এতিয়া মোৰ এল'ভেৰা কটা হৈ গ'ল। তাৰ পাছত আপোনালোকে ভালদৰে মিলাই ল'ব। এয়া মই জবা ফুলৰ পাত, ফুল দুয়োটাই দিছোঁ। আপোনাৰ মিক্সাৰত গ্ৰাইণ্ড কৰি দিছোঁ। তেতিয়া আপোনালোকৰ সুবিধা হয় দিয়কচোন লগাবলৈ। আপোনালোকে ভালদৰে পূৰা টেক্সচাৰটো মিলাই ল'ব লাগিব। তাত এতিয়া অলপমান পানী দি ল'ব লাগিব, তেতিয়াহে মানে ভাল হ'ব। এয়া চাওকচোন মিলাই গৈ আছোঁ মই। এনেদৰে ধুনীয়াকৈ টেক্সচাৰটো মিক্স হৈ যাব লাগিব, তেতিয়াহে আপোনালোকে চুলিত লগাব পাৰিব, হয়নে? আপোনালোকে এনেদৰে মৰম দি গৈ থাকিব, মোৰ আগবাঢ়িবলৈ সুবিধা হ'ব দিয়কচোন। আৰু এয়া মায়ে ক'লে মই লগাই দিওঁ দেচোন। মাৰ মৰমবোৰে এক্সট্ৰা হয়, হয়নে? আমি যিমানেই ডাঙৰ হৈ নাযাওঁ কিয় দিয়কচোন, মাৰ মৰম সদায় থাকিবই আমাৰ লগত। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি জনালোঁ।